আহি আছে বন্ধুসকল বজাৰত পেট্ৰল পতঞ্জলিৰ আপোনালোকে জানে যে পতঞ্জলি সকলো বস্তু এতিয়া বজাৰত এভেইলেবল হৈছে ডাল চিনি সকলো বস্তু এতিয়া পতঞ্জলিৰ বজাৰত পায় এতিয়া যোৱা কেইদিনমান আগতে পতঞ্জলি সিম কাৰ্ড লঞ্চ কৰিলে সিম কাৰ্ড লঞ্চ কৰাৰ আগতে কিম্বো হোৱাটছআপৰ হলনি কিম্বো এপ এটা লঞ্চ কৰিলে এতিয়া পতঞ্জলিয়ে লৈ আহিব এতিয়া বজাৰত পেট্ৰল আপোনালোকে কথাটো নুশুনা যেন লাগে কথাটো হসা বজাৰত এতিয়া পেট্ৰলৰ দাম বৃদ্ধি পোৱাৰ ফলত ndtvৰ এটা শট ndtvৰ এংকৰে সুধিছিল কি হেতুৰ বিষয়ে জানিম আহক আগত প্ৰথমতে মোৰ চেনেলটো লাল বটনত প্ৰেছ কৰি সাবস্ক্ৰাইব কৰক আৰু টিলিঙাটো বজাই দিয়ক आगे क्या होनो की कॉले भी पता चला कि आप आ जाने वाले हैं सबका एक सवाल था कि परेशान है लोग पेट्रोल और डीजल के दाम से और अब आपने दूध तो बना दिया 2 रुपया सस्ता पेट्रोल डीजल पतंजलि अगर 2 रुपये सस्ते करवा दे और पेट्रोल अब कम यदि मैं पेट्रोल पंप लगा दूं और ये इंडियन गवर्नमेंट मुझे जो है लगाने की अनुमति दे दे और टैक्स के ऊपर थोड़ी छूट कर दे तो मैं तो 35-40 रुपए डीजल पेट्रोल दे सकता हूं पूरे हिंदुस्तान को। वाह क्या बात है, तालियां इस पर जबरदस्त। उम्मीद करते हैं कि बाबा रामदेव শুনিলে বন্ধুসকল বাবাজিয়ে কি কলে যে 30-35 টাকাত পেট্রোল ডিজেল এতিয়া বজাৰত পাম সঁচাকৈ যদি পাও এটো বহুত ভাল কথা হ'ব কিয়নো সাধাৰণ ৰাইজৰ বাবে এটো নিশ্চয় আশাৰ বতৰ এটা কৰিয়ে লৈ আহিব বাবা ৰামদেৱজী মহাৰাজে এইটো ভিডিওটো আপোনালোকৰ ভাল লাগে লাইক আৰু কমেন্ট শ্বেয়াৰ অৱশ্যই কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।